Hello learners, আজি আমি ক্লাস 10 ইংৰাজী চেপ্টাৰ 1 এ লেটাৰ টু গড পাৰ্টৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে প্ৰশ্নসমূহ যদি ভালদৰে লিখি লৈ পঢ়া তেনেহলে বেলেগকৈ টিউচন কৰাৰ কোনো দৰকাৰ নহব। প্ৰথমে দিয়া আছে এমসিকিউ কোৱেশ্চন 1 মাৰ্কৰ। চুজ দ্য কাৰেক্ট আনসাৰ ফ্ৰম দ্য অল্টাৰনেটিভস গিভেন বিলো। এ নাম্বাৰ I need a 100 pesos। ইয়াত পেসস শব্দটো আন্ডাৰলাইন কৰা আছে আৰু ইয়াৰ মিনিং তিনিটা ইয়াত দিয়া আছে। কারেন্সি অফ ইন্ডিয়া, স্পেন, লেটিন আমেৰিকা। রাইট আনসার কোনটো হ'ব? পেসস মানে হৈছে লেটিন আমেৰিকাৰ টকা, গতিকে এইটো হ'ব রাইট আনসার। কোয়েশ্চন নাম্বার বি, সেন্ড মি দ্য রেস্ট সিন্স আই নিড ইট ভেরি মাচ। প্রশ্নটো 2016 আহিছিল। ইয়াত রেস্ট শব্দটো আন্ডারলাইন কৰা আছে আৰু মিনিং তিনিটা দিয়া আছে। রিল্যাক্স, রিমেইনিং পার্ট, বি বিউটিড। এর রাইট আনসার কোনটো হ'ব? রিমেইনিং পার্ট। রেস্ট আর রিমেইনিং পার্ট দুটা মানে হয়েছে অবশিষ্ট অংশ। কোয়েশ্চন নাম্বার সি, দ্য হাউস দ্য অনলি ওয়ান ইন দ্য এন্টায়ার ভ্যালি সেট অন দ্য ক্রেস্ট অফ এ লো হিল। ইয়াত এন্টায়ার শব্দটো আন্ডারলাইন কৰা আছে আৰু ইয়াত তিনিটা অপশন দিয়া আছে, হোয়াইট, হোল, ফ্ল্যাট। রাইট আনসার কোনটো হ'ব? হোল। হোল এন্টায়ার দুটা মানে হৈছে সম্পূৰ্ণ বা গোটেই। প্ৰশ্নটো 2017 আহিছিল। কোয়েশ্চন নাম্বার ডি, স্টেট দ্য ফলোইং স্টেটমেন্টস আর ট্রু অর ফলস। তলত দিয়া উক্তিসমূহ সঁচা নে মিছা লিখা। প্ৰশ্নটো 2022 আহিছিল। এক নম্বৰ দিয়া আছে লেন্সো ওয়াজ এ ট্ৰেডাৰ। লেন্সো এজন ব্যৱসায়ী আছিল। এটো কি হ'ব? ফলস হ'ব। 2 নম্বৰ আছে লেন্সো ওয়াজ এ ফার্মার। লেন্সো এজন কি আছিল? কৃষক আছিল, খেতিয়ক। এটো কি হ'ব? ট্রু। তার পিছত এই নম্বৰ আছে এ প্লেগ অফ লকাষ্ট would have left more than this ... What does the underline word mean? A plague of locust would have left more than this. ইয়াত লকাষ্ট শব্দটো আন্ডারলাইন কৰা আছে আৰু এই লকাষ্ট শব্দটোৰ অৰ্থ কি? অপশন দিয়া আছে, 1 নম্বৰ এ হার্ড অফ এনিমেলস, 2 নম্বৰ এ সোয়ার্ম অফ বিস, 3 নম্বৰ এ ফ্লক অফ বার্ডস, 4 নম্বৰ হৈছে এ সোয়ার্ম অফ ইনসেক্টস। লকাষ্ট মানে হৈছে এ সোয়ার্ম অফ ইনসেক্টস, মানে এজাক কীট পতঙ্গৰ জাকক কি বুলি কোৱা হয়? লকাষ্ট বুলি কোৱা হয়। Question number F, the postmaster, a fat amiable fellow, also broke out laughing. Choose from the below word that is same in meaning as amiable. ইয়াত amiable শব্দটো আন্ডারলাইন কৰা আছে আৰু amiable শব্দৰ সৈতে একে অৰ্থযুক্ত শব্দ কি আছে ইয়াত দিয়া আছে। কোনটো হ'ব রাইট আনসার? হেতু লিখিব লাগিব। 1 নম্বৰ দিয়া আছে হিউজ, 2 নম্বৰ ফ্রেন্ডলি, 3 নম্বৰ জেলাস, 4 নম্বৰ এংগ্রি। ইয়াত রাইট আনসার কোনটো হ'ব? 2 নম্বৰ ফ্রেন্ডলি। এমিয়েবল আৰু ফ্রেন্ডলি দুটা মানে কি? বন্ধুত্বসুলভ। পোস্টমাস্টাৰজন কি আছিল? এজন শকত বন্ধুত্বসুলভ ব্যক্তি আছিল। কোয়েশ্চন নাম্বার জি, লেন্সো হোপড ফর হেল্প ফ্রম ড্যাশ। এটা 2023 আহিছিল প্ৰশ্নটো। আনসার দিয়া আছে নেইবর্স, সন্স, গড, ওয়াইফ। রাইট আনসার কোনটো হ'ব? 3 নম্বৰ গড। লেন্সই কাৰ পৰা সহায় বা সাহায্য আশা কৰিছিল? ভগৱানৰ পৰা, গডৰ পৰা। Question number 8, read the following statements with reference to a letter to God and choose the correct option. তলত কেইটামান স্টেটমেন্ট দিয়া আছে। স্টেটমেন্ট কেইটা এ লেটাৰ টু গড পাঠৰ আধাৰত শুদ্ধ হ'ব নে ভুল হ'ব সেইটো লিখিব লাগিব। প্ৰশ্নটো 2024 আহিছিল। Statement 1, the house in which Lenso was living was in the middle of a populous town. যেটো ঘৰত লেন্সই বসবাস কৰিছিল সেইটো ঘৰ এখন জনবহুল চহৰৰ মাজভাগত আছিল। Statement 2, Lenso was a farmer, good farmer. লেন্সো এজন ভাল কৃষক আছিল, খেতিয়ক আছিল। তো অপশন দিয়া আছে 1 নম্বৰ Statement 1 is true and Statement 2 is false. 1 নম্বৰ যেটো স্টেটমেন্ট সেইটো সঁচা আৰু 2 নম্বৰ স্টেটমেন্টটো মিছা। 2 নম্বৰ দিয়া আছে Statement 1 is false and Statement 2 is true. 1 নম্বৰ স্টেটমেন্টটো মিছা আৰু 2 নম্বৰ স্টেটমেন্টটো সঁচা।
3 নাম্বার both statement 1 and statement 2 are true 1 নাম্বার আর 2 নাম্বার দুটো স্টেটমেন্টে সঁচা 4 নাম্বার both statement 1 and statement 2 are false 1 নাম্বার আর 2 নাম্বার দুটো স্টেটমেন্টে কি মিছা ইয়াত রাইট আনসার কোনটা হবে 2 নাম্বারটা হবে রাইট আনসার the statement 1 to কি মিছা আৰু statement 2 to কি সঁচা লেন্সৰ এজন কি আছিল ভাল খেতিয়ক আছিল কিন্তু লেন্সৰ ঘৰটো এখন জনবহুল চহৰত না আছিল লেন্সৰ ঘৰটো এখন নদী উপত্যকা তাৰ মানে পাহাৰৰ কি ওখ স্থানত আছিল Question number I hope it passes quickly. It did not pass quickly. What is it referred to here? মই আশা কৰোঁ এটো যাতে সোনকালে পাৰ হৈ যায় কাটি যায় কিন্তু এটো সোনকালে পাৰ হৈ যোৱা নাছিল ইয়াত ইট মানে কি বস্তু বুজাইছে প্ৰশ্নটো 2024 ত আহিছিল অপচন দিয়া আছে 1 নাম্বাৰ a pack of all wolves a swarm of locust the hailstorm the storm of dust ইয়াত ৰাইট আনসাৰ কোনটো হ'ব 3 নাম্বাৰ the hailstorm ইয়াত ইট মানে কাক বুজাইছে শিলা বৰষুণক বুজাইছে ইয়াত a pack of wolves বা a swarm of locust বা the storm of dustক বুজোৱা নাই প্ৰায় 1 ঘণ্টা ধৰি কি কৰিছিল শিলা বৰষুণ হৈছিল লেন্সই যেতিয়া শিলা বৰষুণ আৰম্ভ হৈছিল তেতিয়া ভাবিছিল যে সোনকালে এটো কাটি যাব শেষ হ'ব কিন্তু আসলতে এটো সোনকালে শেষ হোৱা নাছিল Question number J What was Lenso's immediate response when he received the letter from God যেতিয়া লেন্সই ভগৱানৰ পৰা চিঠিখন লাভ কৰিছিল তেতিয়া তেওঁ তাৎক্ষণিক প্ৰতিক্ৰিয়া কি দেখুৱাইছিল এটো 2024 ত আহিছিল প্ৰশ্নটো অপচন দিয়া আছে 1 নম্বৰ হি বিগেন শাউটিং এট দা পোষ্টমাস্টাৰ তেওঁ পোষ্টমাস্টাৰজনৰ ওপৰত সিংহৰা আৰম্ভ কৰিছিল 2 নম্বৰ হি ওয়াজ নট সাৰপ্ৰাইজড বাট ভেৰি এংগ্ৰি তেওঁ আচৰিত হোৱা নাছিল বৰঞ্চ কি কৰিছিল খং কৰিছিল 3 নম্বৰ দিয়া আছে হি বিগেন লাফিং উইথ জয় তেওঁ আনন্দত হাঁহিবলৈ আৰম্ভ কৰিছিল 4 নম্বৰ হি ওয়াজ স্যাড এণ্ড সাইলেন্ট তেওঁ দুঃখিত আৰু কি আছিল নিশ্চুপ আছিল ইয়াত ৰাইট আনসাৰ কোনটো হ'ব 2 নম্বৰ হি ওয়াজ নট সাৰপ্ৰাইজড বাট ভেৰি এংগ্ৰি তেতিয়া লেন্সই কি কৰিছিল ভগৱানৰ পৰা চিঠিখন লাভ কৰিছিল তেতিয়া তেওঁ আচৰিত হোৱা নাছিল বৰঞ্চ খং কৰিছিল যেহেতু তেওঁ বিচাৰিছিল 100 বা 100 পেছস টকা কিন্তু তেওঁ লাভ কৰিছিল মাত্ৰ 70 পেছস টকা গতিকে ইয়াত 2 নম্বৰটো কি হ'ব ৰাইট আনসাৰ Question number K On receiving the letter from the postmaster Lenso did not seem surprised because লেন্সই পোষ্টমাস্টাৰৰ পৰা চিঠিখন লাভ কৰি অকনো আচৰিত হোৱা নাছিল ইয়াৰ কাৰণ কি প্ৰশ্নটো 2025 ত আহিছিল অপচন দিয়া আছে 1 নম্বৰ হি নিউ এভৰিথিং বিফৰ হ্যান্ড তেওঁ আগৰে পৰা সব বস্তু জানিছিল সেই কাৰণে আচৰিত হোৱা নাছিল 2 নম্বৰ হি ওয়াজ কনফিডেন্ট অফ ৰিসিভিং এ ৰিপ্লাই ফ্ৰম গড ভগৱানৰ পৰা এখন চিঠি বা উত্তৰ লাভ কৰাৰ লেন্স একেবাৰে নিশ্চিত আছিল 3 নম্বৰ হি হ্যাড ড্ৰিমড এবাউট গডস ৰিপ্লাই তেওঁ ভগৱানৰ পৰা এটা উত্তৰ পোৱাৰ সপোন দেখিছিল 4 নম্বৰ হি নিউ দ্য পোষ্টমাস্টাৰ ওয়াজ এ গুড ম্যান তেওঁ জানিছিল যে পোষ্টমাস্টাৰজন কি আছিল এজন ভাল মানুহ আছিল ইয়াত ৰাইট আনসাৰ কোনটো হ'ব 2 নম্বৰটো হ'ব ৰাইট আনসাৰ হি ওয়াজ কনফিডেন্ট অফ ৰিসিভিং এ ৰিপ্লাই ফ্ৰম গড যেহেতু লেন্স কি আছিল ভগৱানৰ ওপৰত তেওঁৰ খুব এটা গভীৰ আস্থা বা বিশ্বাস আছিল সেই কাৰণে তেওঁ একেবাৰে নিশ্চিত আছিল যে তেওঁ ভগৱানৰ পৰা কি কৰিব চিঠিৰ এটা উত্তৰ পাব তেওঁ 125 টকা ভগৱানে কি কৰিব পঠাই দিব Question number L. In this sentence from a letter to God, which literary device is used by the author to describe the fields? A letter to God or pora tolot dia bakyotot ki literary device use kora hoise. The field was white as if covered with salt. Potharkhon boga asil enekua bhabe je kihere dhoka asil nimokore dhoka asil. Nimokore dhokar nisina ঢাকি থকাৰ নিচিনা পথাৰখন কি আছিল বগা আছিল প্ৰশ্নটো 2025 ত আহিছে ইয়াত কি ধৰণৰ লিটাৰী ডিভাইস ইউজ কৰা হৈছে 1 নম্বৰ অপচন দি আছে মেটাফৰ 2 নম্বৰ আইৰনি 3 নম্বৰ সিমিলি 4 নম্বৰ পান তেতিয়া কোনো দুটা বস্তুৰ মাজত তুলনা কৰা হয় আৰু তাত কোনো বিশেষ ধৰণৰ শব্দ ব্যৱহাৰ কৰা নহয় তেতিয়া তাক কি বুলি কোৱা হয় মেটাফৰ বুলি কোৱা হয় তেতিয়া কোনো এটা বস্তু কি কৰা হয় ব্যঙ্গ কৰা হয় তাৰ মানে তাৰ বিপৰীত অৰ্থ বুজোৱা হয় তাক আইৰনি বুলি কোৱা হয়
আৰু যেতিয়া দুটা বস্তুৰ মাজত তুলনা কৰা হয় আৰু এজ লাইক এনেকুৱা শব্দ ব্যৱহাৰ কৰা হয় তুলনা কৰিবলৈ তেতিয়া তাক সিমিলি বুলি কোৱা হয় আৰু যেতিয়া কি থাকে কোনো এটা বস্তুৰ বিভিন্ন অৰ্থ থাকে মানে ডাবল ষ্টেণ্ডাৰ্ড বা ডাবল মিনিং থাকে তেতিয়া তাক কি বুলি কোৱা হয় পান বুলি কোৱা হয় যেহেতু ইয়াত এজ শব্দটো ব্যৱহাৰ কৰিছে তুলনা কৰাৰ কাৰণে সেই কারণে এটা কি হবে রাইট আনসারটা কোনটা হবে 3 নম্বরটা হবে রাইট আনসার সিমিলি Question number M. In the story A Letter to God, what was the most likely response that the postmaster expected in Lenso's second letter to God? In the story A Letter to God, কাহিনীটোত পোষ্টমাষ্টাৰ জনে লেন্সৰ পৰা তেওঁ দ্বিতীয় চিঠিখনত কি প্ৰতিক্ৰিয়া বা কি উত্তৰ পাব বুলি আশা কৰিছিল এটো 2025ত আহিছিল অপচন দিয়া আছে 1 নম্বৰ সৰ 2 নম্বৰ হ্যাপিনেস 3 নম্বৰ গ্ৰেটিটিউড 4 নম্বৰ ইন্ডিগনেশন সৰ মানে হৈছে দুখ হ্যাপিনেস মানে হৈছে আনন্দ গ্ৰেটিটিউড মানে হৈছে কৃতজ্ঞতা ইন্ডিগনেশন মানে হৈছে কোনো মৰ্যাদা নোপোৱা ইয়াত রাইট আনসার কোনটা হ'ব 3 নম্বৰটো হ'ব রাইট আনসার যে পোষ্টমাষ্টাৰ জনে লেন্সৰ দ্বিতীয়খন চিঠিত লেন্সৰ পৰা কৃতজ্ঞতা পাব বুলি আশা কৰিছিল লেন্সই যেহেতু 70 টকা লাভ কৰিছে সেই কাৰণে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিব তেওঁ দ্বিতীয়খন চিঠিত এনেকৈ এটা আশা কৰিছিল কোনে পোষ্টমাষ্টাৰ জনে Question number N. What did Lenso do throughout the morning? গোটেই ৰাতিপুৱা ধৰি লেন্সই কি কৰিছিল 2025ত প্ৰশ্নটো আহিছিল অপচন দিয়া আছে 1 নম্বৰ ওয়াচ দা ৰিভাৰ নদীখন চাইছিল 2 নম্বৰ ওয়াচ দা স্কাই আকাশৰ ফালে চাইছিল 3 নম্বৰ দিয়া আছে ওয়াচ দা ফিল্ড পথাৰখনৰ ফালে চাইছিল 4 নম্বৰ ওয়াচ দা ভেলি যেটা উপত্যকা আছিল নদী উপত্যকা সেইখন চাইছিল তো ইয়াত ৰাইট আনসাৰ কোনটা হ'ব ইয়াত ৰাইট আনসাৰ হ'ব 2 নম্বৰটো ওয়াচ দা স্কাই গোটেই ৰাতিপুৱা ধৰি লেন্সই আকাশৰ পিনে চাই আছিল বৰষুণ হ'ব নেকি এনেকুৱা তেওঁ কি কৰিছিল এটা অনুমান কৰিছিল Question number O. Choose the correct antonym for the word crest the passage. Crest শব্দটোৰ কি কৰিব লাগিব antonym মানে হৈছে বিপৰীত শব্দ লিখিব লাগিব ইয়াত অপচন দিয়া আছে 1 নম্বৰ সামিট 2 নম্বৰ ৰিজ 3 নম্বৰ টপ 4 নম্বৰ বটম সামিট মানে হৈছে কোনো এটা পৰ্বত বা শৃংগৰ ওখ স্থান ৰিজ মানে হৈছে পাশ বা দাঁতি কাষৰীয়া অঞ্চল টপ মানে হৈছে ওখ স্থান উপৰৰ স্থান বটম মানে হৈছে তলৰ স্থান যেহেতু ক্ৰেষ্ট মানে হৈছে উপৰৰ স্থান ইয়াৰ বিপৰীত শব্দ কোনটো হ'ব বটম তাৰ মানে তলৰ স্থান Question number P. A plague of locust would have left more than this. Lenso made this remark as his crops were destroyed by dash. প্ৰশ্নটো 2025ত আহিছিল A plague of locust would have left more than this. Locust পতংগৰ দ্বাৰা হোৱা এটা প্লেগ বেমাৰ হয়তো ইয়াতকৈ বেছি কিবা ৰাখি বা থৈ গলেহেঁতেন লেন্সই এই মন্তব্যটো আগবঢ়াইছিল যেতিয়া তেওঁৰ কি হৈছিল শস্য পথাৰখন ধ্বংস হৈ গৈছিল তেওঁ শস্য পথাৰখন কিহৰ দ্বাৰা ধ্বংস হৈছিল অপচন দিয়া আছে 1 নম্বৰ এ ল্যান্ডস্লাইড মানে মাটিৰ অৱক্ষয় পাহাৰ পৰ্বত ভাঙি পৰা 2 নম্বৰ এ হেলস্টৰ্ম শিলা বৰষুণৰ দ্বাৰা 3 নম্বৰ এ ড্ৰট খৰাং বতৰৰ দ্বাৰা 4 নম্বৰ এ ফ্লাড বানপানীৰ দ্বাৰা ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব 2 নম্বৰটো হ'ব ৰাইট আনসাৰ এ হেলস্টৰ্ম শিলা বৰষুণ হোৱাৰ কাৰণে লেন্সৰ যিখন কি আছিল শস্য পথাৰ আছিল এখন গোটেই ধ্বংস হৈ গৈছিল Question number Q. Who is the chief character in the story A Letter to God? A Letter to God পাঠত মুখ্য চৰিত্ৰ কোন নেলসন ম্যান্ডেলা রাজবীর প্রাঞ্জল লেন্সো ইয়াত রাইট আনসার কোনটা হ'ব 4 নম্বৰটো হ'ব রাইট আনসার লেন্সো কি A Letter to God A Letter to God পাঠৰ মুখ্য চৰিত্ৰ Question number R. What is the profession of Lenso? লেন্সৰ পেশা বা জীবিকা কি আছিল 1 নম্বৰ দিয়া আছে ট্ৰেডাৰ বাণিজ্য ব্যৱসায় 2 নম্বৰ আছে পোষ্টম্যান তেওঁ এজন পোষ্টম্যান আছিল পিয়ন আছিল 3 নম্বৰ ফাৰ্মাৰ খেতিয়ক আছিল 4 নম্বৰ ম্যানেজাৰ তেওঁ এজন কি আছিল ম্যানেজাৰ তত্ত্বাৱধায়ক এটা ৰাইট আনসাৰ কোনটা হ'ব 3 নম্বৰটো হ'ব ৰাইট আনসাৰ লেন্সো এজন কি আছিল
খেতিয়ক আছিল Question number S Lenso cultivated dash লেন্সই কিহৰ খেতি কৰিছিল এটা অপচন দিয়া আছে 1 নম্বৰ হুইট 2 নম্বৰ পেডি 3 নম্বৰ বাৰ্লি 4 নম্বৰ কৰ্ন ৰাইট আনসাৰ কোনটো হ'ব 4 নম্বৰ কৰ্ন লেন্সই কৰ্নৰ খেতি কৰিছিল Question number T What was needed by Lenso's field for a good harvest ভাল শস্য হোৱাৰ কাৰণে লেন্সৰ পথাৰখনত কিহৰ প্ৰয়োজন হৈছিল অপচন দিয়া আছে 1 নম্বৰ পেস্টিসাইড কীটনাশক দ্রব্য 2 নম্বৰ ৰেইন বৰষুণ 3 নম্বৰ মেনিউৰ পচন সাৰ 4 নম্বৰ টাইলিং তার মানে মাটি ঢিলা করা তো ইয়াত রাইট আনসার কোনটা হবো 2 নম্বরটা হবো রাইট আনসার রেইন বৰষুণ হলে কি হলহেতেন লেন্সৰ শস্য পথাৰখনৰ শস্য খুব ভাল হলহেতেন Question number U Lenso compared the big drops of rain with Lenso বৰষুণৰ ডাঙৰ টপালবোৰক কিহৰ লগত তুলনা কৰিছিল অপচন দিয়া আছে 1 নম্বৰ 5 সেন্ট পিসেস 5 টকা 2 নম্বৰ 10 সেন্ট পিসেস 10 সেন্ট টকা 3 নম্বৰ 2 সেন্ট পিসেস 2 সেন্ট টকা 4 নম্বৰ 20 সেন্ট পিসেস 20 সেন্ট টকা ইয়াত ৰাইট আনসাৰ কোনটো হ'ব 2 নম্বৰটো হ'ব ৰাইট আনসাৰ 10 সেন্ট পিসেস লেন্সৰ ডাঙৰ বৰষুণৰ টপালবিলাকক 10 টকাৰ মুদ্ৰাৰ লগত কি কৰিছিল তুলনা কৰিছিল Question number V Lenso compare the little drops of rain with Lenso সৰু বৰষুণৰ টপালবিলাকক কিহৰ লগত তুলনা কৰিছিল অপচন দিয়া আছে 1 নম্বৰ 5 সেন্ট পিসেস 5 টকীয়া মুদ্ৰা 2 নম্বৰ 10 সেন্ট পিসেস 10 টকীয়া মুদ্ৰা 3 নম্বৰ 2 সেন্ট পিসেস 2 টকীয়া মুদ্ৰা 4 নম্বৰ 20 সেন্ট পিসেস 20 টকীয়া মুদ্ৰা ইয়াত ৰাইট আনসাৰ কোনটো হ'ব ইয়াত 1 নম্বৰটো হ'ব ৰাইট আনসাৰ 5 সেন্ট পিসেস লেন্সই বৰষুণৰ সৰু টপালবিলাকক 5 টকীয়া মুদ্ৰাৰ লগত তুলনা কৰিছিল আৰু ডাঙৰবিলাকক 10 টকীয়া মুদ্ৰাৰ লগত তুলনা কৰিছিল Question number W Why did Lenso need money লেন্সৰ কিয় টকাৰ প্ৰয়োজন হৈছিল অপচন দিয়া আছে 1 নম্বৰ টু বাই এ পেৰ অক্সেন এজৰ গৰু কিনিবলৈ হাড় গৰু কিনিবলৈ টকাৰ প্ৰয়োজন হৈছিল 2 নম্বৰ টু সেভ হিজ ফ্যামিলি ফ্ৰম দ্য পেংস অফ হাঙ্গাৰ খুদাৰ তাৰণা বা যন্ত্ৰণাৰ পৰা তেওঁৰ পৰিয়ালৰ মানুহক বচাবলৈ লেন্সৰ টকাৰ প্ৰয়োজন হৈছিল ইয়াত পাংস মানে হৈছে যন্ত্ৰণা বা তাৰণা 3 নম্বৰ হৈছে টু বাই পেডি ফিল্ডস পেডি সিডস ধানৰ বীজ কিনিবলৈ লেন্সক টকাৰ প্ৰয়োজন হৈছিল 4 নম্বৰ টু এনৰোল হিজ চিলড্ৰেন টু স্কুল তেওঁৰ ল'ৰা ছোৱালীবিলাকক স্কুলত নাম লগাবলৈ ভৰ্তি কৰাবলৈ টকাৰ প্ৰয়োজন হৈছিল তো রাইট আনসার কোনটা হবে 2 নম্বরটা হবে রাইট আনসার টু সেভ হিজ ফ্যামিলি ফ্রম দ্য প্যাংস অফ হাঙ্গার তার পৰিয়ালৰ মানুহখিনিক ক্ষুধাৰ যন্ত্ৰণাৰ পৰা বচাবলৈ লেন্সক কি হৈছিল টকাৰ প্ৰয়োজন হৈছিল লগতে তেওঁ যাতে নতুন শস্য ৰোপণ কৰি যেতিয়ালৈকে তাৰ ফসল বা তাৰ হারভেস্ট নাহে তেতিয়ালৈকে জীয়াই থাকিব পাৰে সেই কাৰণে লেন্সক কি হৈছিল টকাৰ প্ৰয়োজন হৈছিল Question number X How much money was the postmaster able to arrange কিমান টকা পোষ্টমাষ্টাৰ জনে আয়োজন কৰিবলৈ এৰেঞ্জ কৰিবলৈ সক্ষম হৈছিল অপচন দিয়া আছে 70 pesos 100 pesos 170 pesos 75 pesos রাইট আনসার কোনটো হ'ব 1 নম্বৰটো হ'ব রাইট আনসার 70 pesos 70 pesos টকা পোষ্টমাষ্টাৰ জনে সংগ্ৰহ কৰিবলৈ বা এৰেঞ্জ কৰিবলৈ সক্ষম হৈছিল Question number Y Lenso compare the quantum of damage with ক্ষতিসাধনৰ পৰিমাণক লেন্সৰ কিহৰ লগত তুলনা কৰিছিল অপচন দিয়া আছে 1 নম্বৰ অ্যাটাক বাই মাইস ইন্দুৰৰ দ্বাৰা হোৱা আক্ৰমণ 2 নম্বৰ অ্যাটাক বাই এস্প্ৰছ ঘনচিৰিকা চৰাইৰ দ্বাৰা হোৱা আক্ৰমণ 3 নম্বৰ প্লেগ অফ লকাষ্ট কীটপতংগৰ দ্বাৰা হোৱা প্লেগ বেমাৰৰ লগত 4 নম্বৰ দিয়া আছে none of the above এটাও নহয় এর রাইট আনসার কোনটা হবে 3 নম্বরটো রাইট আনসার হবে প্লেগ অফ লকাষ্ট লেন্সৰ খেতি পথাৰখনৰ যি ক্ষতিসাধন হৈছিল তাক তেওঁ কিহৰ লগত তুলনা কৰিছিল প্লেগ অফ লকাষ্ট কীটপতংগ লকাষ্ট নামৰ এবিধ কি আছে পতংগ তাৰ দ্বাৰা যে প্লেগ বেমাৰ হয় তাৰ লগত তুলনা কৰিছিল লেন্সৰ খেতি পথাৰখনৰ হোৱা ক্ষতিসাধনক
Question number Z. Lenzo hoped for a help from blank. Lenzo কাৰ পৰা সহায় আশা কৰিছিল? অপশ্যন দিয়া আছে 1 নম্বৰ পোষ্টমাষ্টাৰ, 2 নম্বৰ গড, 3 নম্বৰ হিজ ফ্ৰেণ্ডছ, 4 নম্বৰ হিজ ৰিলেটিভছ। তো ইয়াত ৰাইট আনসাৰ কোনটো হ'ব? 2 নম্বৰ গড। লেন্সই ভগৱানৰ পৰা সহায় বা সাহায্যৰ আশা কৰিছিল। Question number 2. Read the following statements and choose the correct option. তলত দিয়া ষ্টেটমেণ্টসমূহ পঢ়া আৰু কোনটো কি হ'ব শুদ্ধ অপশ্যন হ'ব সেইটো কি কৰিব লাগিব বাছি উলিয়াব বা নিৰ্বাচন কৰিব লাগিব। তো ষ্টেটমেণ্ট 1 দিয়া আছে লেন্সো needed a downpour to make his harvest good. তেওঁৰ খেতিপথাৰৰ শস্য ভাল হ'বলৈ লেন্সক কি বৰষুণৰ প্ৰয়োজন হৈছিল। 2 নম্বৰ ষ্টেটমেণ্ট দিয়া আছে লেন্সো was happy to receive 70 pesos instead of 100 pesos. 100 pesos টকাৰ পৰিৱৰ্তে 70 pesos টকা লাভ কৰি লেন্সই খুব আনন্দিত হৈছিল। তো ইয়াত দিয়া আছে অপশ্যন 1 ষ্টেটমেণ্ট 1 is true and ষ্টেটমেণ্ট 2 is false. 1 নম্বৰ ষ্টেটমেণ্টটো সঁচা আৰু 2 নম্বৰ ষ্টেটমেণ্টটো মিছা। 2 নম্বৰ দিয়া আছে ষ্টেটমেণ্ট 1 is false and ষ্টেটমেণ্ট 2 is true. 1 নম্বৰ ষ্টেটমেণ্টটো মিছা আৰু 2 নম্বৰ ষ্টেটমেণ্টটো সঁচা। 3 নম্বৰ both ষ্টেটমেণ্ট 1 and ষ্টেটমেণ্ট 2 are true. ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দুয়োটাই সঁচা। both ষ্টেটমেণ্ট 1 and ষ্টেটমেণ্ট 2 are false. ষ্টেটমেণ্ট 1 আৰু ষ্টেটমেণ্ট 2 দুয়োটাই মিছা। তো ৰাইট আনসাৰ কোনটো হ'ব? 1 নম্বৰটো হ'ব ৰাইট আনসাৰ ষ্টেটমেণ্ট 1 is true and ষ্টেটমেণ্ট 2 is false. লেন্সই এটা ভাল ফসল পোৱাৰ কাৰণে বৰষুণৰ প্ৰয়োজন হৈছিল এইটো সঁচা, কিন্তু লেন্সই 70 pesos টকা লাভ কৰি কি হোৱা নাছিল আনন্দিত হোৱা নাছিল, বৰঞ্চ তেওঁ কি কৰিছিল খং কৰিছিল আৰু ভগৱানলৈ এখন তৃতীয় চিঠি লিখিছিল। এটা আমাৰ আহি গ'ল পাৰ্টৰ টেক্সচুৱেল কোৱেশ্চন। প্ৰথমে দিয়া আছে অৰাল কম্প্ৰিহেনশন চেক। নাম্বাৰ 1 হোৱাট ডিড লেন্সো হোপ ফৰ? লেন্সই কিহৰ কাৰণে আশা কৰিছিল? আনসাৰ দিয়া আছে লেন্সো হোপ ফৰ এ ডাউনপ'ৰ অৰ শাৱাৰ অফ ৰেইন। লেন্সই বৰষুণৰ আশা কৰিছিল। Question number 2. Why did Lenso say the raindrops were like new coins? লেন্সই কিয় ৰেইনড্ৰপছ বিলাকক নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিল? আনসাৰ লেন্সো said the raindrops were like new coins. লেন্সই বৰষুণৰ টপাৰবিলাকক নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিল because কাৰণ a downpour or shower of rain would give him good harvest. যদি ৰিমঝিম বা গধুৰ বৰষুণ দিয়ে তেনেহ'লে তেওঁ কি পাব এটা ভাল ফসল পাব, তেওঁৰ শস্য কি হ'ব খুব ভাল হ'ব, which would enable him to earn enough money আৰু যাৰ ফলস্বৰূপে তেওঁ কি কৰিব যথেষ্ট টকা উপাৰ্জন কৰিব to feed himself and his family for the whole year. আৰু যি টকাৰে তেওঁ নিজকে আৰু তেওঁৰ পৰিয়ালটোক গোটেই বছৰ ধৰি কি কৰিব পাৰিব খুৱাব পাৰিব। ইয়াত ফিট শব্দটোৰ অৰ্থ হৈছে আনক খুওৱা, আৰ্ণ মানে হৈছে উপাৰ্জন কৰা, এনাবেল মানে হৈছে সক্ষম কৰা, হাৰভেষ্ট মানে হৈছে ফসল, শাৱাৰ অফ ৰেইন মানে হৈছে ৰিমঝিম বৰষুণ। তো লেন্সই সেইকাৰণে কি কৰিছিল নতুন মুদ্ৰাৰ লগত তুলনা কৰিছিল বৰষুণৰ টোপালক, কাৰণ বৰষুণ হ'লে কি হ'ব তেওঁৰ শস্য পথাৰ ভাল হ'ব আৰু সেই শস্য বিক্ৰী কৰি তেওঁ টকা উপাৰ্জন কৰিব আৰু সেই টকাৰে তেওঁ গোটেই বছৰৰ কাৰণে নিজকে লগতে পৰিয়ালৰ মানুহসকলক ভৰণ পোষণ খোৱা বোৱা বস্তু যোগান ধৰিব পাৰিব। Question number 3. How did the rain change what happened to Lenso's field? বৰষুণ কেনেকৈ পৰিৱৰ্তন হৈ গৈছিল লেন্সৰ পথাৰখনৰ কি হৈছিল? আনসাৰ suddenly the rain changed into hailstorm. হঠাতে বৰষুণ শিলা বৰষুণত কি হৈছিল পৰিৱৰ্তন হৈছিল। The corn of Lenso's field was totally destroyed. লেন্সৰ পথাৰৰ কৰ্ণ কি হৈছিল সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। Not a leaf remained on the trees. গছত কোনো পাত নাছিল। And the flowers were gone from the plants. আৰু কোনো গছতে কি নাছিল ফুল নাছিল। এতিয়া question number 4. What were Lenso's feeling when the hail stopped? যেতিয়া শিলা বৰষুণ থামি গৈছিল তেতিয়া লেন্সৰ মনৰ অনুভূতি কেনেকুৱা আছিল? প্ৰশ্নটো 2023ত আহিছে। আনসাৰ কি দিয়া আছে when the hail stopped Lenso's soul was filled with sadness. যেতিয়া শিলা বৰষুণ থামি গৈছিল তেতিয়া লেন্সৰ যিটো মন সেইটো কিহেৰে ভৰি পৰিছিল বিষাদেৰে ভৰি পৰিছিল, দুখেৰে ভৰি পৰিছিল। He stood in the middle of his field and told his sons that a plague of locusts would have left more than that the hail had left nothing. তেওঁ তেওঁৰ পথাৰখনৰ মাজভাগত থিয় হৈছিল আৰু পুত্ৰসকলক কৈছিল যে লকাষ্ট
পতংগৰ দ্বাৰা হোৱা প্লেগ বেমাৰৰ হয়তো শিলাবৰষুণতকৈ বেছি কিবাত হৈ গ'লেহেঁতেন, কিন্তু শিলাবৰষুণে সিহঁতৰ কাৰণে একো এৰি থৈ যোৱা নাছিল, সবখিনিকে ধ্বংস কৰি পেলাইছে। তাৰপিছত আকৌ এটা কি দিয়া আছে, অৰেল কম্প্ৰিহেনশ্যন চেক দিয়া আছে। কুৱেশ্যন নম্বৰ 1, হু অৰ হোৱাট ডিড লেঞ্চ হেভ ফেইথ ইন? কাৰ ওপৰত লেঞ্চৰ কি আছিল? বিশ্বাস আছিল। হোৱাট ডিড হি ডু? তেওঁ কি কৰিছিল? আনচাৰ হৈছে লেঞ্চ হেভ ফেইথ ইন গড। লেঞ্চৰ ভগৱানৰ ওপৰত কি আছিল? গভীৰ বিশ্বাস আছিল, আস্থা আছিল। হি ৰোড এ লেটাৰ টু গড আস্কিং ফৰ মানি। তেওঁ ভগৱানলৈ টকা বিচাৰি এখন চিঠি লিখিছিল। কুৱেশ্যন নম্বৰ 2, হু ৰিড দ্য লেটাৰ? কোনে চিঠিখন পঢ়িছিল? আনচাৰ দ্য পোষ্টমাষ্টাৰ ৰিড দ্য লেটাৰ অফ লেঞ্চ'। পোষ্টমাষ্টাৰজনে লেঞ্চৰ চিঠিখন পঢ়িছিল। কুৱেশ্যন নম্বৰ 3, হোৱাট ডিড পোষ্টমাষ্টাৰ ডু দেন? অৰ হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভড লেঞ্চছ লেটাৰ? পোষ্টমাষ্টাৰে তাৰপিছত কি কৰিছিল? নাইবা প্ৰশ্নটো এনেকুৱা হ'ব পাৰে, লেঞ্চৰ চিঠিখন পোৱাৰ পিছত পোষ্টমাষ্টাৰজনে কি কৰিছিল? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, 2017-2020 আহিছিল। আনচাৰ কি হ'ব? আফটাৰ ৰিচিভিং লেঞ্চছ লেটাৰ টু গড দ্য পোষ্টমাষ্টাৰ এট ফাৰ্ষ্ট ব্ৰক আউট লাফিং। ভগৱানলৈ লিখা লেঞ্চৰ চিঠিখন পোৱাৰ পিছত পোষ্টমাষ্টাৰজনে প্ৰথমে হাঁহি উঠিছিল। বাট এট দ্য ছেম টাইম হি ৱাজ শ্বক টু চি লেঞ্চছ ডিপ ফেইথ ইন গড। কিন্তু একে সময়ত তেওঁ আচৰিত হৈছিল ভগৱানৰ প্ৰতি থকা লেঞ্চৰ এনেকুৱা গভীৰ আস্থা দেখি। চ' হি ডিচাইডেড টু আনচাৰ দ্য লেটাৰ চ' ডেট লেঞ্চছ ডিপ ফেইথ ইন গড ৰিমেইনড আনশেকেন। গতিকে তেওঁ চিঠিখনৰ উত্তৰ দিয়াৰ সিদ্ধান্ত কৰিছিল যাতে ভগৱানৰ প্ৰতি থকা লেঞ্চৰ এই গভীৰ আস্থা, গভীৰ বিশ্বাস নষ্ট হৈ নাযায়। ইয়াত লাফিং মানে হৈছে হাঁহা, শ্বকড মানে হৈছে আচৰিত হোৱা, ফেইথ মানে হৈছে আস্থা বা বিশ্বাস, ডিপ মানে হৈছে গভীৰ, আনশেকেন ৰিমেইন আনশেকেন মানে হৈছে একে থাকে বা নষ্ট হৈ নাযায়। তাৰপিছত আকৌ এটা অৰেল কম্প্ৰিহেনশ্যন চেক দিয়া আছে। কুৱেশ্যন নম্বৰ 1, ৱাজ লেঞ্চ ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট? লেঞ্চই টকা সৈতে এখন চিঠি লাভ কৰি আচৰিত হৈছিল নে? আনচাৰ নো, লেঞ্চ ৱাজ নট ছাৰপ্ৰাইজড এট অল। নহয়, লেঞ্চই অকণো আচৰিত হোৱা নাছিল। কুৱেশ্যন নম্বৰ 2, হোৱাট মেড লেঞ্চ এংগ্ৰি? লেঞ্চক কিহে খং উঠাইছিল বা লেঞ্চই কি কাৰণে খং কৰিছিল? অৰ হোৱাট ৱাজ লেঞ্চছ ৰিয়েকশ্যন ৰিচিভিং দ্য মানি লেছ দেন হি নিডেড? তেওঁক দৰকাৰ হোৱা টকাতকৈ কম টকা লাভ কৰি লেঞ্চই কি ধৰণৰ প্ৰতিক্ৰিয়া দেখুৱাইছিল? এইটো 2022 আহিছিল। নাইবা প্ৰশ্নটো এনেকৈ আহিব পাৰে, ৱাই ডিড লেঞ্চ বিকাম এংগ্ৰি হুৱেন হি কাউণ্টেড দ্য মানি? যেতিয়া তেওঁ টকা গণিছিল তেতিয়া লেঞ্চ কিয় খং কৰিছিল? আনচাৰ, হুৱেন লেঞ্চ কাউণ্টেড দ্য মানি এণ্ড গট অনলি 70 pesos হি বিকেম এংগ্ৰি। যেতিয়া লেঞ্চই টকা গণিছিল আৰু মাত্ৰ 70 pesos টকা পাইছিল তেতিয়া তেওঁ কি কৰিছিল? খং কৰিছিল, ৰাগান্বিত হৈছিল। According to him, God could not have made a mistake, nor could he have denied Lenzo what he had requested. তেওঁৰ মতে ভগৱানে এটা ভুল কৰিব নোৱাৰে, নাইবা তেওঁ ভগৱানক যিটো অনুৰোধ কৰিছে সেইটো তেওঁক দিবলৈ অস্বীকাৰ কৰিব নোৱাৰে। ইয়াত কাউণ্টেড মানে হৈছে গণা, এংগ্ৰি মানে হৈছে খং, একৰ্ডিং টু মানে হৈছে মতে, মিষ্টেক মানে হৈছে ভুল, আৰু ডিনাইড মানে হৈছে অস্বীকাৰ কৰা। তাৰপিছত আছে থিংকিং এবাউট দ্য টেক্সট। এইটো টেক্সচুৱেল প্ৰশ্ন। 1 নম্বৰ দিয়া আছে, হু ডাজ লেঞ্চ হেভ ফেইথ কমপ্লিট ফেইথ ইন? হুইচ সেন্টেন্সেছ ইন দ্য ষ্টৰি টেল ইউ দিছ? কাৰ ওপৰত লেঞ্চৰ গভীৰ কি আছিল? বিশ্বাস আছিল, সম্পূৰ্ণ বিশ্বাস আছিল। পাঠত থকা কোনবিলাক বাক্যই তোমাক এই কথা কয়? আনচাৰ, লেঞ্চ হেড এ ডিপ অৰ কমপ্লিট ফেইথ ইন গড। লেঞ্চৰ ভগৱানৰ ওপৰত এটা গভীৰ বা সম্পূৰ্ণ আস্থা আছিল। দ্য চেণ্টেন্স ইন দ্য ষ্টৰি ডেট টেলছ আছ দিছ আৰ এছ বিল'জ। যিবিলাক
কাহিনীত থকা বাক্যই আমাক এই কথা কয় সেইবিলাক বাক্য তলত দিয়া ধৰণৰ ইয়াত মাতন এটা বা দুটা বাক্য দিয়া আছে বাকিবিলাক বাক্য তোমালোকে পাৰ্টত পাই যাবা যেহেতু এইটো বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন নহয় বাকি আধাখিনি আগৰ আধাখিনি ইম্পৰ্টেণ্ট হু ডাজ লেঞ্চ হ্যাভ কমপ্লিট ফেথ ইন এইখিনি ইম্পৰ্টেণ্ট কিন্তু হুইচ সেন্টেন্সেস ইন দ্য স্টোরি টেল ইউ দিস এইটো বেছি ইম্পৰ্টেণ্ট নহয় সেইকাৰণে এটা সেন্টেন্সে দিয়া ইয়াত হৈছে all through the night Lenzo thought only of his one hope the help of God who says as he had been instructed sees everything even what is deep in one's conscience এইটো বাক্যই কয় যে ভগৱানৰ ওপৰত কি আছিল লেঞ্চৰ এটা গভীৰ আস্থা বা বিশ্বাস আছিল তোমালোকে পাঠত আৰু কেইটামান পাবা যেহেতু বেছি ইম্পৰ্টেণ্ট নহয় সেইকাৰণে ইয়াত দিয়া হোৱা নাই Question number 2 why does the postmaster send money to Lenzo why does he sign the letter God postmaster জনে কিয় লেঞ্চলৈ টকা পঠায় তেওঁ কিয় চিঠিখনত God বুলি সহি কৰে Answer in order not to shake the writer's deep faith in God the postmaster sent money to Lenzo ভগৱানৰ ওপৰত থকা লেখকৰ আস্থা নষ্ট নকৰিবলৈ postmaster জনে লেঞ্চলৈ টকা পঠাইছিল He signed the letter God to make Lenzo believe that তেওঁ চিঠিখনত God হিচাপে সহি কৰিছিল লেঞ্চক এইটো বিশ্বাস কৰাবলৈ যে the letter was really sent by God চিঠিখন আসলতে ভগৱানৰ পৰা তেওঁলৈ পঠাই দিয়া হৈছে পঠোৱা হৈছে Did Lenzo try to find out who had sent the money to him why or why not লেঞ্চো কোনে টকা পঠাইছে হেটো বিচাৰি উলিয়াবলৈ তেওঁ চেষ্টা কৰিছিল নে যদি কৰিছিল কিয় কৰিছিল যদি কৰা নাই কিয় কৰা নাই আনসাৰ কি হ'ব no Lenzo did not try to find out who had sent the money to him নহয় লেঞ্চোই তেওঁ কোনে টকা পঠাইছে হেটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰা নাছিল He had a deep faith in God ভগৱানৰ ওপৰত তেওঁৰ কি আছিল এটা গভীৰ আস্থা আছিল and never suspected his existence আৰু কেতিয়াও ভগৱানৰ অস্তিত্বক লৈ তেওঁ সন্দেহ কৰা নাছিল According to him তেওঁৰ মতে God could never denied him what he had requested ঈশ্বৰে তেওঁক অস্বীকাৰ কৰিব নোৱাৰে তেওঁ যেটো ঈশ্বৰক কি কৰিছিল অনুৰোধ কৰিছিল তো এটো হৈ গল এটা কোৱেশ্চন নম্বৰ 4 what does Lenzo think has taken the rest of the money what is the irony in the situation ইয়াত what নহব এটো ভুল হৈছে এটো কি হ'ব who কোনে বাকি টকা লৈছে বুলি লেঞ্চই ভাবিছিল এই ক্ষেত্ৰত আইৰনিটো কি আনসার Lenzo thinks the post office employees have taken the rest of the money লেঞ্চই ভাবিছিল যে পোস্ট অফিসৰ এমপ্লয়ি বিলাকে বাকিখিনি টকা চুৰি কৰিছিল but they are the people who send money to Lenzo কিন্তু সিহঁত হৈছে সেই সকল ব্যক্তি যিয়ে লেঞ্চক কি কৰিছিল টকা পঠাইছিল He suspects those who help him লেঞ্চই সেই সকল ব্যক্তিক সন্দেহ কৰিছিল যি সকল ব্যক্তিয়ে আসলতে তেওঁ কি কৰিছিল সাহায্য কৰিছিল This is the irony in the situation এইটো হৈছে এই ঘটনাত এই পৰিস্থিতিত আইৰনি লেঞ্চই সেই সকল ব্যক্তি সন্দেহ কৰিছিল যি সকলে তেওঁ কি কৰিছিল টকা পঠাইছিল গতিকে এইটো হৈছে আইৰনি মানে হৈছে কোনো এটা বস্তুৰ বিপৰীত বুজোৱা তাৰমানে অসমীয়াত ইয়াক ব্যঙ্গ বা তামসা বুলি কয় এতিয়া 5 নম্বৰ কোৱেশ্চন দিয়া আছে Are there people like Lenzo in the real world বাস্তৱ পৃথিৱীত লেঞ্চৰ নিচিনা মানুহ আছে নেকি What kind of a person would you say he is লেঞ্চো কেনেকুৱা ধৰণৰ মানুহ বুলি তুমি ভাবা তুমি কবা You may select appropriate words from the box to answer the question এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ তোমালোকে কি কৰিব পাৰা বাকচৰ পৰা শব্দকেইটা ব্যৱহাৰ কৰিব পাৰা তো আনসার কি আছে It is almost impossible to find a person like Lenzo in the real world বাস্তৱ পৃথিৱীত লেঞ্চৰ নিচিনা এজন মানুহ বিচাৰি পোৱাটো খুবেই অসম্ভৱ বা টান He is an unquestioning and naive kind of person তেওঁ এজন unquestioning আৰু naive ধৰণৰ মানুহ naive মানে হৈছে সহজ সৰল unquestioning মানে হৈছে যে কোনো প্ৰশ্ন নকৰে He is also a little bit ungrateful as he suspects the post office employees who have sent him the money. তেওঁ কিছু পৰিমাণে অকৃতজ্ঞ মানুহ বুলি ক'ব পাৰি তেওঁক লেঞ্চক যেহেতু যি সকল মানুহে তেওঁক কি কৰিছিল টকা পঠাইছিল সেই সকল মানুহক তেওঁ কি বুলিছিল ঠগ বা প্ৰবঞ্চক বুলি মাতিছিল গতিকে অকনমান পৰিমাণে লেঞ্চক আমি আনগ্ৰেটফুল বুলিও ক'ব পাৰো অকৃতজ্ঞ ধৰণৰ মানুহ বুলিও ক'ব পাৰো Question number 6 there are two kinds of conflicts in the story between human and nature and between humans themselves how are these conflicts illustrated
কাহিনীটোত দুই ধৰণৰ কনফ্লিক্ট দেখা যায়। কনফ্লিক্ট মানে হৈছে দ্বন্দ্ব বা সংঘাত, সংঘৰ্ষ। এটা হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজত, আৰু আনটো হৈছে মানুহ সিহঁতৰ নিজৰে মাজত। তো এইবিলাক পাৰ্টত কেনেকৈ প্ৰকাশ পাইছে, বা প্ৰশ্নটো এনেকৈ আহিব পাৰে, মেনশ্যন দ্য টু কনফ্লিক্টছ ইলুষ্ট্ৰেটেড ইন দ্য ষ্টৰী এ লেটাৰ টু গড। এ লেটাৰ টু গড পাৰ্টত উল্লেখ কৰা মতে দুই ধৰণৰ দ্বন্দ্ব বা সংঘৰ্ষ তাত দেখা যায়। সেই দ্বন্দ্ব বা সংঘৰ্ষ দুটা কি কি? আনসার, দেয়াৰ আৰ টু কাইণ্ডছ অফ কনফ্লিক্ট ইন দ্য ষ্টৰী বিটুইন হিউমেন এণ্ড নেচাৰ এণ্ড বিটুইন হিউমেনছ দেমছেলভছ। এ লেটাৰ টু গড পাৰ্টত দুই ধৰণৰ আমি কনফ্লিক্ট দেখিবলৈ পাওঁ। এটা হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজত, আৰু আনটো হৈছে মানুহ আৰু মানুহৰ মাজত। লেঞ্চ হপড ফৰ এ গুড হাৰ্ভেষ্ট অফ হিজ কৰ্ণফিল্ডছ। লেঞ্চই তেওঁ শস্য পথাৰৰ কাৰণে, কৰ্ণফিল্ডৰ কাৰণে কি কৰিছিল? এটা ভাল ফচল পাব বুলি আশা কৰিছিল। বাট দ্য হেল লেফট নাথিং। কিন্তু শিলাবৰষুণে একো এৰি থৈ যোৱা নাছিল। দিছ ইজ এ কনফ্লিক্ট বিটুইন হিউমেন এণ্ড নেচাৰ। এইটো হৈছে মানুহ আৰু প্ৰকৃতিৰ মাজত এটা সংঘাত। অন দ্য আদাৰ হেণ্ড, আনহাতে দ্য পোষ্টমাষ্টাৰ কালেক্টিং মানি ফ্ৰম হিজ এমপ্লয়িজ এণ্ড ফ্ৰেণ্ডছ চেণ্ট টু লেঞ্চ। পোষ্টমাষ্টাৰজনে তেওঁৰ কৰ্মচাৰীৰ পৰা আৰু বন্ধুৰ পৰা টকা সংগ্ৰহ কৰি লেঞ্চলৈ কি কৰিছিল? পঠাই দিছিল। বাট লেঞ্চ ছাছপেক্টেড দেম ফৰ ষ্টিলিং দ্য ৰিমেইনিং 30 pesos। কিন্তু লেঞ্চই সিহঁতক বাকী 30 pesos টকা চোৰ কৰা বুলি সন্দেহ কৰিছিল। দিছ ইজ এ কনফ্লিক্ট বিটুইন হিউমেনছ দেমছেলভ। এইটো হৈছে মানুহে সিহঁতৰ মাজতে কৰা এটা কনফ্লিক্ট, অৰ্থাৎ এইটো হৈছে এটা মানুহ আৰু মানুহে কৰা কনফ্লিক্ট। এতিয়া আমি এডিশ্যনেল ডেছক্ৰিপটিভ টাইপ কুৱেশ্যন এইবিলাক আলোচনা কৰিম। খুবেই ইম্পৰ্টেণ্ট, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। কুৱেশ্যন নম্বৰ 1, হু ৰোড দ্য লেছন এ লেটাৰ টু গড, অৰ হু ইজ দ্য অথৰ অফ দ্য লেছন এ লেটাৰ টু গড। এ লেটাৰ টু গড পাৰ্টটো কোনে লিখিছিল, বা এ লেটাৰ টু গড পাৰ্টৰ লেখক কোন? আনচাৰ, জি.এল. ফুৱেণ্টছ ইজ দ্য অথৰ অফ দ্য লেছন এ লেটাৰ টু গড। এ লেটাৰ টু গড পাৰ্টৰ লেখক হৈছে জি.এল. ফুৱেণ্টছ। কুৱেশ্যন নম্বৰ 2, হু ৱাজ লেঞ্চ অৰ হোৱাট ৱাজ লেঞ্চ বাই প্ৰফেশ্যন। লেঞ্চ কোন আছিল, বা পেছাত লেঞ্চ কি আছিল? আনচাৰ কি? লেঞ্চ ৱাজ এ ফাৰ্মাৰ। লেঞ্চ এজন কি আছিল? খেতিয়ক আছিল। লেঞ্চ কি আছিল? এজন খেতিয়ক আছিল। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য মেইন প্ৰফেশ্যন অফ লেঞ্চ। লেঞ্চৰ মূল প্ৰধান পেছা বা জীৱিকা কি আছিল? প্ৰফেশ্যন মানে হৈছে পেছা বা জীৱিকা। ইয়াত ৰাইট আনচাৰ হ'ব, দ্য মেইন প্ৰফেশ্যন অফ লেঞ্চ ইজ কাল্টিভেশ্যন। লেঞ্চৰ মূল পেছা বা জীৱিকা কি আছিল? কাল্টিভেশ্যন, তাৰ মানে কৃষি। কুৱেশ্যন নম্বৰ 4, হোয়াৰ ডিড লেঞ্চ লিভ। লেঞ্চ ক'ত বসবাস কৰিছিল? অৰ হোয়াৰ ৱাজ লেঞ্চছ হাউচ চিচুৱেটেড অৰ লোকেটেড। লেঞ্চৰ ঘৰটো ক'ত আছিল? প্ৰশ্নটো 2016 আহিছিল। আনচাৰ, লেঞ্চছ অনলি হাউচ ৱাজ চিচুৱেটেড অন দ্য টপ অফ এ ল' হিল। এখন ল' হিলৰ ওপৰৰ স্থানত লেঞ্চৰ একমাত্ৰ ঘৰটো কি আছিল? অৱস্থিত আছিল। টপ মানে হৈছে ওপৰৰ স্থান, চিচুৱেটেড মানে হৈছে অৱস্থিত। নেম দ্য অনলি ফাৰ্মাৰ হু লিভড অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। এখন ল' হিলৰ ওপৰৰ স্থানত বসবাস কৰা একমাত্ৰ কৃষকজন কোন আছিল? আনচাৰ, দ্য অনলি ফাৰ্মাৰ হু লিভড অন দ্য ক্ৰেষ্ট অফ এ ল' হিল ৱাজ লেঞ্চ। এখন ল' হিলৰ ওপৰৰ স্থানত বসবাস কৰা একমাত্ৰ খেতিয়ক বা কৃষকজন আছিল কোন? লেঞ্চ। ইয়াত ক্ৰেষ্ট মানে হৈছে টপ, ওপৰৰ স্থান। কুৱেশ্যন নম্বৰ 6, হাউ মেনি হাউচেছ ৱেৰ দেয়াৰ ইন দ্য এণ্টায়াৰ ভেলী হোয়াৰ লেঞ্চ লিভ। য'ত লেঞ্চই বসবাস কৰিছিল সেই গোটেই নদী উপত্যকাখনত কেইটা ঘৰ আছিল? আনচাৰ, দেয়াৰ ৱাজ অনলি ওৱান হাউচ ইন দ্য এণ্টায়াৰ ভেলী হোয়াৰ লেঞ্চ লিভ। লেঞ্চই বসবাস কৰা একমাত্ৰ উপত্যকাখনত ঘৰটো আছিল তেওঁৰ নিজৰেই, মানে মাথন এটা ঘৰেই সেই নদী উপত্যকাখনত আছিল। কুৱেশ্যন নম্বৰ 7, হোৱাট ৱাজ দ্য অনলি থিং দ্য আৰ্থ নিডেড। লেঞ্চক শস্য পথাৰখনক প্ৰয়োজন হোৱা একমাত্ৰ বস্তুটো কি আছিল? এইটো 2016 আহিছে। আনচাৰ, দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ শ্বাৱাৰ অফ ৰেইন। পৃথিৱীক প্ৰয়োজন হোৱা, লেঞ্চৰ শস্য পথাৰক প্ৰয়োজন হোৱা একমাত্ৰ বস্তু আছিল কি? বৰষুণ।
ৰিমঝিমেই হওক বা গধুৰ বৰষুণেই হওক বৰষুণৰ প্ৰয়োজন হৈছিল কোৱেশ্চন নম্বৰ 8 হোৱাট ডিড লেন্স ডু থ্ৰু আউট দ্য মৰ্নিং গোটেই ৰাতিপুৱা ধৰি লেন্সে কি কৰিছিল এইটো 2018 আহিছে আনসাৰ থ্ৰু আউট দ্য মৰ্নিং লেন্স ডিড নাথিং বাট চ দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট গোটেই ৰাতিপুৱা ধৰি লেন্সে একো কাম কৰা নাছিল অকল উত্তৰ পূব পিনে আকাশৰ ফালে চাই আছিল ইয়াত নৰ্থ ইষ্ট মানে হৈছে উত্তৰ পূব টুৱাৰ্ডছ মানে হৈছে ফালে আৰু স্কাই মানে হৈছে আকাশ Question number 9 what was prepared by the woman in the lesson a letter to God or what was Lenso's wife preparing a letter to God পাঠত থকা তিৰোতাগৰাকীয়ে কি প্ৰস্তুত কৰি আছিল বা লেন্সৰ পত্নীয়ে কি প্ৰস্তুত কৰি আছিল আনসাৰ হ'ব Lenso's wife was preparing supper লেন্সৰ পত্নীয়ে সাপাৰ প্ৰস্তুত কৰি আছিল সাপাৰ মানে হৈছে দুপৰীয়াৰ আহাৰ Question number 10 what were the older boys of Lenso doing লেন্সৰ ডাঙৰ লৰাবিলাকে কি কৰি আছিল আনসাৰ the older boys of Lenso were working in the field লেন্সৰ ডাঙৰ লৰাবিলাকে পথাৰত কাম কৰি আছিল Question number 11 what were the smaller boys of Lenso doing লেন্সৰ সৰু লৰাবিলাকে কি কৰি আছিল ইয়াত ৰাইট আনসাৰ কি হ'ব the smaller boys of Lenso were playing near the house লেন্সৰ সৰু লৰাবিলাকে ঘৰৰ ওচৰতে খেলি আছিল playing মানে হৈছে খেলা Question number 12 what did Lenso see in the northeast Lenso উত্তৰ পূব পিনে আকাশত কি চাইছিল Answer Lenso saw huge mountains of clouds approaching in the northeast Lenso উত্তৰ পূব ফালে আকাশত ডাঙৰ ডাঙৰ প্ৰকাণ্ড মেঘৰ পাহাৰ পৰ্বতবিলাক আগবঢ়ি অহা দেখা পাইছিল তাৰ মানে মেঘক পাহাৰ পৰ্বতৰ লগত Lenso কি কৰিছিল তুলনা কৰিছিল Question number 13 why did Lenso go out when the big drops of rain were falling যেতিয়া বৰষুণৰ ডাঙৰ টপালবিলাক পৰি আছিল তেতিয়া Lenso বাহিৰত কিয় ওলাই গৈছিল আৰু 2022 আহিছিল প্ৰশ্নটো Answer Lenso went out for no other reason than to have the pleasure of feeling of the rain on his body Lenso বাহিৰত কি কৰিছিল ওলাই গৈছিল তেতিয়া বৰষুণৰ ডাঙৰ টপালবিলাক পৰিবলৈ আৰম্ভ কৰিছিল ইয়াৰ বেলেগ একো কাৰণ নাছিল ইয়াৰ একমাত্ৰ কাৰণটো আছিল যে তেওঁ শৰীৰত বৰষুণৰ টপালবিলাক পৰাৰ অনুভূতিৰ আনন্দ লোৱাৰ কাৰণে তেওঁ কি কৰিছিল বাহিৰত নিজকে বৰষুণত তিতি ওলাই গৈছিল Question number 14 why did the boys of Lenso run out exposing themselves to the rain বৰষুণত তিতি লেন্সৰ লৰাবিলাকে কিয় বাহিৰত দৌৰি গৈছিল Answer exposing themselves to the rain the boys of Lenso ran out to collect the frozen pearls of hailstones লেন্সৰ লৰাবিলাকে বৰষুণত তিতি বাহিৰত দৌৰি ওলাই গৈছিল কিহৰ কাৰণে শিলা বৰষুণৰ যিবিলাক কি আছিল গোটমৰা বৰফৰ টুকুৰা আছিল সেইবিলাক সংগ্ৰহ কৰিবলৈ লেন্সৰ লৰাবিলাকে দৌৰি গৈছিল ইয়াত হেইলস্টোন মানে হৈছে শিলা বৰষুণ ফ্ৰোজেন মানে হৈছে গোটমৰা পিয়ালছ মানে হৈছে বৰফৰ টুকুৰা Question number 15 what did Lenso hope to pass quickly Lenso কি বস্তুক সোনকালে শেষ হ'বলৈ বা পাৰ হৈ যাবলৈ আশা কৰিছিল Answer Lenso hope to the hail to pass quickly Lenso শিলা বৰষুণক সোনকালে শেষ হ'ব বুলি পাৰ হৈ যাব বুলি আশা কৰিছিল Question number 16 how long did the hail rain or for how much time did the hail continue কিমান সময় ধৰি শিলা বৰ্ষণ হৈছিল Answer the hail rain for an hour প্ৰায় 1 ঘণ্টা ধৰি কি হৈছিল শিলা বৰ্ষণ হৈছিল Question number 17 what was destroyed by the hailstorm শিলা বৰ্ষণৰ দ্বাৰা কি ধ্বংস হৈছিল Answer the corn of Lenso's field was destroyed by the hailstorm শিলা বৰ্ষণৰ দ্বাৰা লেন্সৰ পথাৰখনৰ কৰ্ণ একেবাৰে সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল Question number 18 what did Lenso say to his sons after the hailstorm শিলা বৰ্ষণৰ পিছত লেন্সই তেওঁৰ পুতেসকলক কি বুলি কৈছিল এটা 2020 আহিছে Answer after the hailstorm Lenso stood in the middle of his field and told his sons that even a flake of locust would have left more than that হেলস্টমৰ পিছত শিলা বৰ্ষণৰ পিছত লেন্সই তেওঁৰ পথাৰৰ মাজভাগত থিয় হৈছিল আৰু পুতেসকলক কৈছিল যে লকাষ্ট পতংগৰ দ্বাৰা হোৱা এটা হয়তো প্লেগ বেমাৰো ইয়াতকৈ বেছি কিবা থৈ গলেহেঁতেন ৰাখি থৈ গলেহেঁতেন as there was nothing left they would go hungry that year যেহেতু তাত কোনো বস্তু শিলা বৰ্ষণে এৰি থৈ যোৱা নাই সকলোখিনিক ধ্বংস কৰি পেলাইছে গতিকে সিহঁতে সেই বছৰ কি কৰিব লাগিব ক্ষুধাৰ তাৰণাত ভোকৰ তাৰণাত কটাব লাগিব
হাংগ্ৰি মানে হৈছে ক্ষুধা ভোক Question number 19 Lenso's soul was filled with sadness why লেন্সৰ মনটো আত্মাটো দুখেৰে ভৰি পৰিছিল কিয় এটা 2018 আহিছিল Answer the corn of Lenso's field was totally destroyed by the hailstorm শিলাবৰ্ষণৰ দ্বাৰা লেন্সৰ পথাৰৰ কৰ্ণ শস্য সম্পূৰ্ণৰূপে কি হৈ গৈছিল ধ্বংস হৈ গৈছিল Since the hail had left nothing his soul was filled with sadness যেহেতু এই শিলাবৰ্ষণে সিহঁতৰ কাৰণে একো থৈ যোৱা নাছিল সকলোখিনি ধ্বংস কৰি পেলাইছে সেই কাৰণে লেন্সৰ মনটো আত্মাটো দুখেৰে ভৰি পৰিছিল ইয়াত ডেষ্ট্ৰয় শব্দটোৰ অৰ্থ হৈছে ধ্বংস হোৱা সোল মানে হৈছে আত্মা বা মন ফিল্ড মানে হৈছে ভৰি পৰা স্যাডনেস মানে হৈছে দুখ বিষাদ Question number 20 Why will Lenso and his family go hungry that year সেই বছৰ লেন্সো আৰু তেওঁৰ পৰিয়ালৰ মানুহে কিয় ভোকত কটাব লাগিব Answer The corn of Lenso's field was totally destroyed by the hailstorm since he had left nothing to feed himself and his family so they would go hungry that year লেন্সৰ পথাৰৰ কৰ্ণ শস্য কি হৈছিল সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল শিলাবৰ্ষণৰ দ্বাৰা যেহেতু খাবলৈ একো বস্তু না আছিল গতিকে সিহঁতে সেই বছৰ কি কৰিব লাগিব ভোকত কটাব লাগিব ফিট মানে হৈছে আনক খুওৱা ডেষ্ট্ৰয়েড মানে হৈছে ধ্বংস হৈ যোৱা Question number 21 What was the one or only hope of Lenso লেন্সৰ একমাত্ৰ আশাটো কি আছিল এটো 2020 প্লাস 2017 আহিছে Answer Lenso's only one hope was help from God লেন্সৰ একমাত্ৰ আশাটো আছিল ভগৱানৰ পৰা সহায় পাব বুলি তেওঁ ভাবিছিল Question number 22 Lenso was an ox of man what does the writer mean to say through this statement Lenso মানুহৰূপী এগৰাকী কি আছিল সাৰগৰু আছিল এই স্টেটমেন্টৰ দ্বাৰা লেখকে আমাক কি বুজাবলৈ চেষ্টা কৰিছে বা কি ক'বলৈ চেষ্টা কৰিছে Answer Lenso was an ox of man Lenso মানুহৰূপী এগৰাকী কি আছিল সাৰগৰু আছিল This statement means Lenso was a hard working farmer এই কথাটো কয় যে লেন্সো এজন কি আছিল খুবেই কঠোৰ পৰিশ্ৰমী খেতিয়ক আছিল He worked hard in his field like an animal তেওঁ জন্তু নিচিনাকৈ তেওঁৰ পথাৰত কাম কৰিছিল কঠোৰ পৰিশ্ৰম কৰিছিল but still he knew how to write তথাপি তেওঁ লিখিবলৈ জানিছিল Question number 23 How did Lenso console himself after the devastation of crops শস্যপতা ধ্বংস হৈ যোৱাৰ পিছত লেন্সই নিজকে কি দৰে শান্তনা দিয়ে কনসোল মানে হৈছে শান্তনা ডেভাস্টেশন মানে হৈছে ধ্বংস ক্রপস মানে হৈছে শস্য After the devastation of crops Lenso consoled himself and his family saying that they need not to be so upset even though that was a total loss শস্যপতা ধ্বংস হৈ যোৱাৰ পিছত লেন্সই তেওঁক নিজকে আৰু পৰিয়ালৰ মানুহক শান্তনা দিছিল এই কথা কৈ যে যদিও হেটো এটা কি সম্পূৰ্ণ লোকসান আছিল ক্ষতি আছিল তথাপি সিহঁতে দুখ কৰিবলগীয়া কোনো কথা নাই No one die of hunger as God would surely help them কোনো মানুহে ভোকত নমৰিব যেহেতু ভগৱানে সিহঁতক নিশ্চয় কি কৰিব সহায় কৰিব ইয়াত আপসে শব্দটোৰ অৰ্থ হৈছে মৰ্মাহত হোৱা দুখ কৰা Question number 24 Did Lenso know how to write Lenso কি দৰে লিখিব লাগে হেটো জানিছিল নে Answer yes Lenso knew how to write হয় Lenso কি দৰে লিখিব লাগে হেটো জানিছিল Question number 25 Why did Lenso write a letter to God Lenso কিয় ভগৱানলৈ এখন চিঠি লিখিছিল Answer Lenso wrote a letter to God asking money The corn of his field was totally destroyed by the hailstorm so he needed 100 pesos in order to sow his field again and to live until the crop comes Lenso ভগৱানলৈ টকা বিচাৰি এখন চিঠি লিখিছিল তেওঁৰ শস্যপতাৰ শস্য কি হৈছিল শিলাবৰ্ষণৰ দ্বাৰা সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছিল গতিকে নতুন শস্য সিঁচাবলৈ আৰু যেতিয়ালৈকে নতুন শস্য নাহে তেতিয়ালৈকে জীয়াই থাকিবলৈ তেওঁ কি হৈছিল 150 টকাৰ প্ৰয়োজন হৈছিল সেই কাৰণে 150 টকা বিচাৰি লেন্সো কি কৰিছিল ভগৱানলৈ এখন চিঠি লিখিছিল Question number 27 When did Lenso begin to write his letter Lenso কেতিয়া তেওঁ চিঠিখন লিখা আৰম্ভ কৰিছিল Answer Lenso began to write his letter to God on the following Sunday at daybreak after the hailstorm শিলাবৰ্ষণৰ পিছত
যেটো কি আহিছিল দেওবাৰ আহিছিল সেই দেওবাৰে দুপৰীয়া সময়ত কি কৰিছিল লেন্সই ভগৱানলৈ এখন চিঠি লিখা আৰম্ভ কৰিছিল ডেব্ৰেক মানে হৈছে দুপৰীয়া সময় Question number 27 what did Lenso write in his first letter to God বা অকল লেটাৰ থাকিব পাৰে লেন্সই ভগৱানলৈ লিখা তেওঁৰ প্ৰথম চিঠিখনত কি লিখিছিল এটা 2019 ত আহিছিল প্ৰশ্নটো Answer Lenso wrote in his letter to God asking God to give him 100 pesos in order to sow his field again and to live until the crop comes লেন্সই ভগৱানলৈ তেওঁৰ প্ৰথম চিঠিখন লিখিছিল টকা বিচাৰি যেহেতু তেওঁৰ শস্য পথাৰখন ধ্বংস হৈ গৈছিল গতিকে নতুন শস্য সিঁচাবলৈ আৰু যেতিয়ালৈকে নতুন শস্যৰ ফসল নাহে তেতিয়ালৈকে জীয়াই থাকিবলৈ তেওঁক 150 টকাৰ প্ৰয়োজন আছিল সেই 150 টকা তেওঁ বিচাৰি ভগৱানলৈ লেন্সই কি কৰিছিল প্ৰথম চিঠিখন লিখিছিল Question number 28 what did Lenso write on the envelope লেন্সই খামৰ ওপৰত কি লিখিছিল envelope মানে হৈছে চিঠিৰ খাম Answer Lenso wrote to God on the envelope লেন্সই চিঠিৰ খামৰ ওপৰত to God শব্দ দুটা লিখিছিল Question number 29 where did Lenso drop the letter লেন্সই কত চিঠিখন ড্ৰপ কৰিছিল Answer Lenso drop the letter into the mailbox লেন্সই চিঠিৰ বাকচত কি কৰিছিল চিঠিখন ড্ৰপ কৰিছিল পোষ্ট অফিচৰ আগফালে বা কৰবাত কি থাকে এটা মেইল বক্স দিয়া থাকে সেই মেইল বক্সত মানুহে সাধাৰণতে চিঠিবিলাক ড্ৰপ কৰে লেন্সই কি কৰিছিল সেই মেইল বক্সত তেওঁৰ ভগৱানলৈ লিখা চিঠিখন ড্ৰপ কৰিছিল Question number 30 give a description of the postmaster as represented in a letter to God a letter to God পাঠত উল্লেখ কৰা মতে উপস্থাপন কৰা মতে পোষ্টমাস্টাৰ জনৰ এটা কি কৰা চমু বিৱৰণ দিয়া এৰ 2025 ত আহিছিল or what type of man was the postmaster বা পোষ্টমাস্টাৰ জন কেনেকুৱা ধৰণৰ মানুহ আছিল এটো লিখা প্ৰশ্নটো এইটো 2019 ত আহিছিল Answer the postmaster was a fat amiable fellow postmaster জন এজন কি আছিল শকত বন্ধুত্বসুলভ সহকৰ্মী আছিল In order not to shake Lenso's faith in God, he collected money from his friends and employees to send to Lenso. ভগৱানৰ ওপৰত থকা লেন্সৰ আস্থা বা বিশ্বাস নষ্ট নকৰিবলৈ তেওঁ তেওঁৰ বন্ধুৰ পৰা আৰু কৰ্মচাৰীসকলৰ পৰা টকা সংগ্ৰহ কৰিছিল আৰু লেন্সলৈ পঠাই দিছিল তো ইয়াত ফিলো শব্দটোৰ অৰ্থ হৈছে সহকৰ্মী ফ্যাট এমিয়েবল মানে হৈছে বন্ধুত্বসুলভ ফ্যাট মানে হৈছে শকত আৰু কালেক্টেড মানে হৈছে সংগ্ৰহ কৰা Question number 31 How many pesos did Lenso ask from God? ভগৱানৰ পৰা লেন্সই কিমান পেsos টকা বিচাৰিছিল Answer Lenso asked for 100 pesos from God ভগৱানৰ পৰা লেন্সই কিমান পেsos টকা বিচাৰিছিল 100 pesos টকা বিচাৰিছিল 100 pesos 100 pesos টকা Question number 32 What did the postmaster do to keep Lenso's faith in God intact? ভগৱানৰ ওপৰত থকা লেন্সৰ বিশ্বাস নষ্ট নহবলৈ একে থাকিবলৈ পোষ্টমাস্টাৰজনে কি কৰিছিল ইনটেক্ট মানে হৈছে একে থকা বা বৰ্তি থকা আনসাৰ কি the postmaster decided to answer the letter to keep Lenso's faith in God intact ভগৱানৰ ওপৰত থকা লেন্সৰ আস্থা বা বিশ্বাস নষ্ট নহবলৈ একে থাকিবলৈ বৰ্তাই ৰাখিবলৈ কি কৰিছিল পোষ্টমাস্টাৰজনে চিঠিৰ উত্তৰ দিবলৈ কি কৰিছিল সিদ্ধান্ত কৰিছিল he collected money and sent to Lenso তেওঁ টকা সংগ্ৰহ কৰিছিল আৰু ইয়াক লেন্সলৈ পঠাই দিছিল Question number 33 How did the postmaster collect the money to send to Lenso লেন্সলৈ পঠাবলৈ পোষ্টমাস্টাৰ জনে কেনেকৈ টকা সংগ্ৰহ কৰিছিল Answer the postmaster asked for money from his employees he himself gave part of his salary and several friends of him were obliged to give something for an act of charity thus he collected the money to send to Lenso লেন্সই তেওঁৰ নিজৰ দৰমহাৰ আধা অংশ তেওঁৰ বন্ধুবৰ্গৰ পৰা আৰু পোষ্ট অফিচৰ কৰ্মচাৰীসকলৰ পৰা কি কৰিছিল টকা সংগ্ৰহ কৰিছিল কাৰোবাক হয়তো তেওঁ দান হিচাপে কিবা দিবলৈও বাধ্য কৰাইছিল আৰু এইদৰে তেওঁ টকা সংগ্ৰহ কৰি কি কৰিছিল লেন্সলৈ পঠাই দিছিল আৰু তেওঁক সহায় কৰিছিল several মানে হৈছে
ইয়াত সেভেরাল মানে হৈছে বহুতো, অবলাইজড মানে হৈছে বাধিত কৰা, চ্যারিটি মানে হৈছে অ্যাক্ট অফ চ্যারিটি মানে হৈছে দান কাৰ্য, আৰু দাস মানে হৈছে এইদৰে। Question number 34, how did the postmaster try to help Lenso? পোষ্টমাষ্টাৰজনে কিদৰে লেন্সক সহায় কৰিবলৈ চেষ্টা কৰিছিল? আনসাৰ, the postmaster asked for money from his employees. He himself gave part of his salary and several friends of him were obliged to give something. পোষ্টমাষ্টাৰজনে তেওঁৰ কৰ্মচাৰীসকলৰ পৰা টকা বিচাৰিছিল, তেওঁৰ দৰমহাৰ কিছু অংশ নিজেই দিছিল আৰু বহুতো বন্ধুক তেওঁক দান কৰিবলৈ কি কৰিছিল? বাধ্য কৰাইছিল। After collecting the money, he put it in an envelope and sent it to Lenso. টকা সংগ্ৰহ কৰাৰ পিছত লেন্সই এইটো টকাখিনি কি কৰিছিল? এটা খামৰ ভিতৰত ভৰাইছিল আৰু ইয়াক লেন্সলৈ পঠাই দিছিল। Thus the postmaster tried to help Lenso. এইদৰে পোষ্টমাষ্টাৰজনে লেন্সক সহায় কৰিবলৈ চেষ্টা কৰিছিল। ইয়াত এনভেলপ শব্দটোৰ অৰ্থ হৈছে চিঠিৰ খাম, চ্যাৰিটি মানে হৈছে দান কাৰ্য, এক্ট অফ চ্যাৰিটি মানে হৈছে দান কাৰ্য, অবলাইজড মানে হৈছে বাধিত কৰোৱা, আৰু এমপ্লয়িজ মানে হৈছে কৰ্মচাৰী। Question number 35, who sent money to Lenso or who sent 70 pesos to Lenso? কোনে লেন্সক টকা পঠাইছিল বা কোনে লেন্সক 70 পেসোস টকা পঠাইছিল? আনসার, দ্য পোষ্টমাষ্টাৰ সেন্ট 70 pesos to Lenso. পোষ্টমাষ্টাৰজনে লেন্সক 70 পেসোস টকা পঠাইছিল। Question number 36, why did Lenso come a bit earlier on the following Sunday? পিছৰ দেওবাৰে লেন্সই কিয় অকণমান আগতে আহিছিল? আনসাৰ, the following Sunday Lenso came a bit earlier than usual to ask if there was a letter for him. পিছৰ দেওবাৰে লেন্সই অকণমান আগতে আহিছিল সুধিবলৈ যে তেওঁৰ কাৰণে কোনো চিঠি আহিছে নেকি। a bit earlier মানে হৈছে অকণমান আগত, ask মানে হৈছে সোধা। Question number 37, what did Lenso write in his second letter to God? ভগৱানলৈ লিখা দ্বিতীয় চিঠিখনত লেন্সই কি লিখিছিল? আনসাৰ, Lenso wrote in his second letter to God that he had received only 70 pesos out of the money he asked for. ভগৱানলৈ লিখা দ্বিতীয় চিঠিখনত লেন্সই লিখিছিল যে তেওঁ ভগৱানৰ পৰা বিচৰা টকাৰ মাত্ৰ 70 পেসোস টকাই লাভ কৰিছে। So he requested God to send him the remaining 30 pesos. গতিকে তেওঁ ভগৱানক বাকী 30 পেসোস টকা পঠাই দিবলৈ অনুৰোধ কৰিছিল। But not through the mail because the post office employees were a bunch of crooks. কিন্তু এইটো যাতে ভগৱানে চিঠিৰ মাধ্যমত পঠাই নিদিয়ে, কাৰণ পোষ্ট অফিচৰ কৰ্মচাৰীসকলক তেওঁ এদল প্ৰবঞ্চক, এদল ঠগ বুলি সন্দেহ কৰিছিল। ইয়াত ক্ৰুক শব্দটোৰ অৰ্থ হৈছে প্ৰবঞ্চক বা ঠগ। Question number 38, what made Lenso think that the post office employees were a bunch of crooks? কিয়ৰ কাৰণে লেন্সই পোষ্ট অফিচৰ কৰ্মচাৰীসকলক এদল ঠগ বুলি ভাবিছিল? প্ৰশ্নটো 2016 আহিছিল। আৰু why did Lenso call the post office employees a bunch of crooks? কিয় লেন্সই পোষ্ট অফিচৰ কৰ্মচাৰীসকলক এদল প্ৰবঞ্চক বুলি কৈছিল? আনসাৰ, Lenso received only 70 pesos out of the money that he had asked from God. ভগৱানৰ পৰা বিচৰা টকাৰ মাত্ৰ 70 পেসোস টকাই লেন্সই লাভ কৰিছিল। He suspected that the remaining 30 pesos was stolen by the post office employees since he received the money through the mail. তেওঁ সন্দেহ কৰিছিল যে বাকী 30 পেসোস টকা পোষ্ট অফিচৰ কৰ্মচাৰীসকলে হয়তো চুৰি কৰিছে, যিহেতু তেওঁ টকাখিনি চিঠিৰ মাধ্যমত লাভ কৰিছিল। So he called them a bunch of crooks. গতিকে তেওঁ পোষ্ট অফিচৰ কৰ্মচাৰীসকলক এদল ঠগ বুলি কৈছিল, প্ৰবঞ্চক বুলি কৈছিল। ইয়াত ক্ৰুক শব্দটোৰ অৰ্থ হৈছে প্ৰবঞ্চক বা ঠগ, আৰু সাসপেক্টেড মানে হৈছে সন্দেহ কৰা। Question number 39, why did Lenso send his second letter to God? লেন্সই ভগৱানলৈ কিয় তেওঁৰ দ্বিতীয় চিঠিখন পঠাইছিল? Answer, Lenso wrote a second letter to God because he received only 70 pesos out of the money that he had asked for. ভগৱানলৈ লেন্সই দ্বিতীয় এখন চিঠি পঠাইছিল কাৰণ তেওঁ ভগৱানৰ পৰা বিচৰা টকাৰ মাত্ৰ 70 পেসোস টকাহে লাভ কৰিছিল। He needed the rest of the money very much. বাকী 30 পেসোস টকা তেওঁৰ খুবেই প্ৰয়োজন আছিল। He thought that the post office employees had stolen the rest of the money. তেওঁ ভাবিছিল সম্ভৱতঃ পোষ্ট অফিচৰ কৰ্মচাৰীসকলে বাকী 30 পেসোস টকা চুৰি কৰিছিল।
Question number 40. Now we are really question number 40. Now we are really going to get some water, woman. Who is the woman being referred to? ইয়াত woman শব্দটোৱে কাক বুজাই আছে? Answer: the woman is being referred to Lence's wife. ইয়াত woman শব্দটোৱে লেন্সৰ পত্নীক বুজাই আছে। What water does the speaker imply? ইয়াত কোন পানীৰ কথা আমাৰ স্পিকাৰে কৈছে? Answer: the speaker implies the water of rain. ইয়াত বৰষুণৰ পানীৰ কথা আমাৰ বক্তাজনে কৈছে। প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ, এইটো 2024 আহিছিল।